নমস্কাৰ বন্ধুসকল প্ৰথমতে আপোনালোকক আমাৰ চেনেল দা আসামিজ ইউনিক লাৰ্ণত স্বাগতম জনাইছো আপোনালোক নিজৰ জীৱনত বহুতো ব্ৰিজ দেখিছে ভাল বেয়া ধুনিয়া ইত্যাদি কিন্তু আজি মই আপোনালোকক জি ব্ৰিজৰ বিষয়ে কম তাক চাই আপোনালোকৰ চকু কপালত উঠিব আহক বন্ধুসকল ভিডিওটো আৰম্ভ কৰো তাৰ আগতে আপোনালোকে আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আজি মই আপোনালোকক টপ 5 ভয়ানক ব্ৰিজৰ বিষয়ে কম তাৰে ভিতৰত পঞ্চম স্থানত থকা ব্ৰিজখনৰ নাম হ'ল কেঁচুৱা চকা ব্ৰিজ পেৰু এই ব্ৰিজ সম্পূৰ্ণ ৰছীৰে নিৰ্মাণ কৰা হৈছে ইয়াৰ দৈৰ্ঘ্য হৈছে 118 ফুট আৰু উচ্চতা 220 ফুট এই ব্ৰিজ কেনিয়ন নদীৰ ওপৰত দুখন পাহাৰৰ মাজত নিৰ্মাণ কৰা হৈছে বৰষুণ আৰু মানুহৰ অহা যোৱাৰ ফলত এই ব্ৰিজৰ ৰছীসমূহ অতি দুৰ্বল হৈ পৰে যাৰ ফলত যিকোনো সময়ত এই ব্ৰিজ তলত পৰি যাব পাৰে সেইবাবে প্ৰত্যেক বছৰে এই ব্ৰিজৰ মেৰামতি কৰা হয় চতুৰ্থ স্থানত থকা ব্ৰিজ হৈছে কুইংৱান গ্লাছ ব্ৰিজ চাইনাৰ এই ব্ৰিজ সম্পূৰ্ণ চিচাৰে নিৰ্মাণ কৰা হৈছে এই ব্ৰিজ যদিও অতি ভয়ানক ধৰণে নিৰ্মাণ কৰা হৈছে তথাপিও ই দেখিবলৈ অতি ধুনীয়া হয় এই ব্ৰিজ ভূপৃষ্ঠৰ পৰা 1640 ফুট ওপৰত আছে এই ব্ৰিজৰ শেষৰ ফালে বৃত্তৰ আকৃতি দিয়া হৈছে ইয়াৰ চিচাৰসমূহৰ মাজে মাজে অতি ধুনীয়াকৈ লাইট লগোৱা হৈছে ইয়াৰ লগতে ইয়াত ৱাটাৰফল সিস্টেমো ৰখা হৈছে ইয়াৰ মনোমোহা দৃশ্য চাবলৈ হাজাৰ হাজাৰ মানুহ ওপৰলৈ আহে কিন্তু ইয়াৰ উচ্চতা আৰু ৱাটাৰফল সিস্টেমৰ ফলত যিকোনো সময়ত ইয়াৰ অঘটন ঘটাৰো সম্ভাৱনা থাকে তৃতীয় স্থানত থকা ব্ৰিজ হৈছে ইচিমা ওসাহি গ্ৰেণ্ড ব্ৰিজ জাপানৰ এই ব্ৰিজ দেখিবলৈ অতি ভয়ানক ইয়াৰ দৈৰ্ঘ্য হৈছে 1700 মিটাৰ আৰু প্ৰস্থ হৈছে অকল 11 মিটাৰ ইয়াক জাপানৰ ৰোলাৰ কোষ্টাৰ নামেৰেও জনা যায় এই ব্ৰিজত গাড়ী চলাবলৈ ড্ৰাইভাৰজনক ভালকৈ ড্ৰাইভিং জানিব লাগিব কাৰণ ইয়াত গাড়ী চলোৱাটো সকলোৰে বাবে সম্ভৱ নহয় এই ব্ৰিজ দেখিলে এনেকুৱা ভাৱনা হয় যে ই আকাশৰ ফালে আগবাঢ়ি আছে দ্বিতীয় স্থানত থকা ব্ৰিজ হৈছে কোৱাণ্ডেন স্কাই ব্ৰিজ সাইবেৰিয়া ভিটিম নদীৰ মাজত থকা এই ব্ৰিজ নদীৰ পৰা 50 মিটাৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই ব্ৰিজখনক সাপোৰ্ট কৰিবলৈ কোনো ধৰণৰ ৰেলিং সিস্টেম নাই ইয়াৰে প্ৰস্থ অকল 6 ফুটহে আছে অৰ্থাৎ এবাৰত অকল এখন গাড়ীহে ইয়াৰ পৰা পাৰ হ'ব পাৰিব এজন সাহসী গাড়ী চালকেহে এই ব্ৰিজত গাড়ী চলাবৰ সাহস কৰিব পাৰিব কাৰণ ৰেলিং সিস্টেম নথকাৰ বাবে যিকোনো সময়ত গাড়ী তললৈ পৰি যাব পাৰে প্ৰথম স্থানত থকা ব্ৰিজ হৈছে ৱাক অফ ফেইথ ব্ৰিজ চাইনা আপোনাৰ যদি আত্মবিশ্বাস দৃঢ় তেন্তে আপুনি এই ব্ৰিজত খোজ কাঢ়িব পাৰিব অন্যথা নোৱাৰে এই ব্ৰিজ ভূপৃষ্ঠৰ পৰা 5000 ফুট ওপৰলৈ আছে এই ব্ৰিজ সম্পূৰ্ণৰূপে চিচাৰে নিৰ্মিত লগতে ইয়াৰ আৰু এটা কথা হ'ল যে এই ব্ৰিজ এনেধৰণে নিৰ্মাণ কৰা হৈছে যে ইয়াত খোজ কাঢ়িলে চিচাসমূহ ক্ৰেছ হোৱা অৰ্থাৎ ভাঙি যোৱা যেন অনুভৱ হয় সেইবাবে আপোনাৰ যদি হাৰ্টৰ প্ৰব্লেম আছে তেন্তে ভুলতো এই ব্ৰিজত নুঠিব বন্ধুসকল আপোনালোক ইয়াৰ ভিতৰত কোনখন ব্ৰিজ অতি ভাল লাগিল আৰু কোনখন অতি ভয়ানক লাগিল কমেণ্ট কৰি জনাব